আপুনি পকা কঁঠাল খাই ভাল পায়নে? গ্ৰীষ্মকাল আহিলেই বজাৰত দেখা যায় সুগন্ধি আৰু মিঠা পকা কঁঠাল। বহুতে ইয়াক ফলৰ ৰজা বুলি কয়। ইয়াৰ বৈজ্ঞানিক নাম হৈছে আৰ্টোকাৰ্পাছ হেটেৰফাইলছ আৰু ইংৰাজী নাম হৈছে জেক ফ্ৰুট। কিন্তু আপুনি জানেনে পকা কঁঠাল খালে আমাৰ শৰীৰত আচলতে হয় কি? প্ৰতিদিনে পকা কঁঠাল খালে কি লাভ হয়? পকা কঁঠাল খালে হজম শক্তিৰ ওপৰত কি প্ৰভাৱ পৰে? পকা কঁঠাল খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় নেকি? ডায়েবেটিছ ৰোগীয়ে পকা কঁঠাল খাব পাৰেনে? অধিক পৰিমাণে পকা কঁঠাল খালে কি সমস্যা হ'ব পাৰে? পকা কঁঠাল খালে হৃদযন্ত্ৰৰ স্বাস্থ্য ভাল হয়নে? পকা কঁঠাল খালে ওজন বৃদ্ধি হয়নে? পকা কঁঠাল খালে ছাল আৰু চুলিৰ কি উপকাৰ হয়? খালী পেটত পকা কঁঠাল খালে কি হয়? আৰু কোনজনে কঁঠাল খাব নালাগে? এই সকলোবোৰ প্ৰশ্ন আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম। বন্ধুসকল, আপুনি যদি মোৰ এই চেনেলত নতুন হয় তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তো চলক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। পুষ্টিবিদসকলে কয় যে কঁঠালত পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে থাকে আৰু মানৱ শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো উপাদান যেনে বিটা কেৰটিন, ভিটামিন এ, ভিটামিন চি, ভিটামিন বি1, ভিটামিন বি2, থায়ামিন, ৰাইবোফ্লেভিন, পটেছিয়াম, কেলছিয়াম, মেগনেছিয়াম, প্ৰটিন, এণ্টিঅক্সিডেণ্ট, মেংগানিজ, তাম, আইৰণ আৰু অন্যান্য বিভিন্ন পুষ্টি আৰু খনিজ পদাৰ্থৰে উপলব্ধ। ইয়াৰ উপৰিও কঁঠালত প্ৰচুৰ পৰিমাণে প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু বিভিন্ন ধৰণৰ ভিটামিনে ভৰপূৰ। যে পকা কঁঠাল খালে আমাৰ শৰীৰত হয় কি? পকা কঁঠালত থাকে ভিটামিন এ, ভিটামিন চি, পটেছিয়াম, মেগনেছিয়াম আৰু ই শৰীৰক তৎক্ষণাত শক্তি যোগায়। ফলত শৰীৰৰ ক্লান্তি কমি যায় আৰু শৰীৰ সতেজ অনুভৱ হয়। প্ৰতিদিনে পকা কঁঠাল খালে কি লাভ হয়? সীমিত পৰিমাণে প্ৰতিদিনে পকা কঁঠাল খালে শৰীৰে বহু পুষ্টি লাভ কৰে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে আৰু শৰীৰক সক্ৰিয় কৰি ৰাখে। 3 নম্বৰ, পকা কঁঠাল খালে হজম শক্তিৰ ওপৰত কি প্ৰভাৱ পৰে? পকা কঁঠালত যথেষ্ট পৰিমাণে ডায়েটাৰিক ফাইবাৰ থাকে। এই কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে আৰু অন্তৰৰ স্বাস্থ্য উন্নত কৰে। যিসকলৰ হজমৰ সমস্যা আছে তেওঁলোকৰ বাবে ই উপকাৰী হ'ব পাৰে। পকা কঁঠাল খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় নেকি? হয় বন্ধুসকল, পকা কঁঠালত থকা ভিটামিন চিয়ে শৰীৰৰ ইমিউন ছিষ্টেম শক্তিশালী কৰে। ফলত সৰু সুৰা সংক্ৰমণ আৰু ঠাণ্ডা জ্বৰ হোৱাৰ সম্ভাৱনা কমি যায়। ডায়েবেটিছ ৰোগীয়ে পকা কঁঠাল খাব পাৰেনে? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। পকা কঁঠালত প্ৰাকৃতিক চেনি থাকে। সেয়েহে ডায়েবেটিছ ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ অনুসৰি সীমিত পৰিমাণে খাব লাগে। অধিক খালে ৰক্তত চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে। অধিক পৰিমাণে পকা কঁঠাল খালে কি সমস্যা হ'ব পাৰে? যিকোনো বস্তুৰ দৰে অধিক পকা কঁঠাল খোৱাটো ভাল নহয়। বেছি খালে পেট ফুলি যাব পাৰে, গেছ হ'ব পাৰে, হজমত অসুবিধাও হ'ব পাৰে, ডায়েৰিয়াও হ'ব পাৰে। সেয়েহে সীমিত পৰিমাণে খোৱাটো প্ৰয়োজন। যে পকা কঁঠাল খালে হৃদযন্ত্ৰৰ স্বাস্থ্য কেনেকৈ উপকৃত হয়? পকা কঁঠালত থকা পটেছিয়াম ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। সুস্থ ৰক্তচাপ মানে হৃদযন্ত্ৰৰ ওপৰত কম চাপ, ফলত হৃদযন্ত্ৰৰ সুস্থ ৰখাত সহায়ক হ'ব পাৰে। পকা কঁঠাল খালে ওজন বৃদ্ধি হয়নে? ই সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে আপুনি কিমান পৰিমাণে খাইছে। সীমিত পৰিমাণে খালে ইয়াৰ পেট ভৰ্তি অনুভৱ কমায়, কিন্তু অধিক পৰিমাণে খালে অতিৰিক্ত কেলৰি গ্ৰহণ হোৱাৰ বাবে ওজন বৃদ্ধি হ'ব পাৰে। পকা কঁঠাল খালে ছাল আৰু চুলিৰ কি উপকাৰ হয়? কঁঠালত ভিটামিন এ আৰু ভিটামিন চি ছালৰ বাবে অত্যন্ত উপকাৰী। ই ছালক সতেজ কৰি ৰাখে আৰু উজ্জ্বল কৰি ৰাখে। একেদৰে চুলিৰ স্বাস্থ্যৰ উন্নতি কৰাতো সহায় কৰে। খালী পেটত পকা কঁঠাল খালে কি হয়? কিছুমান মানুহে কোনো সমস্যা নাপায়, কিন্তু সংবেদনশীল পেট থকা লোকসকলৰ ক্ষেত্ৰত গেছ, অম্ল, পেটৰ অস্বস্তি হ'ব পাৰে। সেয়েহে খালী পেটত অধিক পৰিমাণে খাব নালাগে। ইয়াৰ বাহিৰেও পকা কঁঠাল খালে বিভিন্ন ধৰণৰ বেমাৰৰ পৰা মুক্তি পাব পাৰি, যেনে হৃদযন্ত্ৰৰ বাবে ভাল। কঁঠালত পটেছিয়াম যথেষ্ট পৰিমাণে থাকে। পটেছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদৰোগৰ চাপ কমায়, কলেষ্ট্ৰল নিয়ন্ত্ৰণ কৰাতো সহায় কৰে। কঁঠাল খালে পাচনতন্ত্ৰ সুস্থ থাকে। কঁঠাল উচ্চ আঁহযুক্ত হোৱাৰ বাবে পাচন প্ৰক্ৰিয়া উন্নত কৰে আৰু কোষ্ঠকাঠিন্য ৰোধ কৰাতো সহায় কৰে। কঁঠাল খালে শৰীৰৰ ৰক্তৰ শৰ্কৰা নিয়ন্ত্ৰণত আনিব পাৰি। কঁঠালত থকা গ্লাইচেমিক ইনডেক্স কম হোৱাৰ বাবে ডায়েবেটিছ ৰোগীসকলেও সাৱধানে খাব পাৰে। ফাইবাৰে ৰক্তত শৰ্কৰাৰ পৰিমাণ স্থিৰ ৰাখে। পকা কঁঠাল খালে চকুৰ স্বাস্থ্য ভাল হয়। কঁঠালত ভিটামিন এ আৰু বিটা কেৰটিনে চকুৰ স্বাস্থ্য উন্নতি কৰাত সহায় কৰে। কঁঠাল খালে হাড়ৰ শক্তিশালী হয়। কঁঠালত থকা কেলছিয়াম আৰু মেগনেছিয়ামে হাড় শক্তিশালী কৰাত সহায় কৰে। কঁঠালত এণ্টি অক্সিডেণ্ট যথেষ্ট পৰিমাণত থাকে, যিয়ে ফ্লেভনয়েড আৰু ফেনলিক যৌগই কেঞ্চাৰ আৰু জৰাৰ ৰোধ কৰাত সহায় কৰে। কঁঠাল খালে ৰক্তহীনতা ৰোধ কৰিব পাৰি। কঁঠালত যথেষ্ট পৰিমাণে লো আৰু ফলেট ৰক্তহীনতা কমি যোৱাত সহায় কৰে। কঁঠালত থকা প্ৰটিন আৰু এণ্টি অক্সিডেণ্টে তেজৰ চেনি নিয়ন্ত্ৰণ কৰে।
কঁঠালত থকা ভিটামিন চিয়ে চুলি, দাঁত আৰু দাঁতৰ আঁঠু সুস্থ কৰি ৰখাত সহায় কৰে। ইয়াৰ উপৰিও ই কেঞ্চাৰ আৰু টিউমাৰৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে। কঁঠালত থকা ভিটামিনে ৰাতিৰ অন্ধতা ৰোধ কৰাত সহায় কৰে। কঁঠালত থকা ফাইটোনিউট্ৰিয়েণ্টে আলচাৰ, পাইল, কলন কেঞ্চাৰ সম্ভাৱনা হ্ৰাস কৰে আৰু বাৰ্ধক্য আৰু উচ্চ ৰক্তচাপ প্ৰতিৰোধ কৰাতো সহায় কৰে। কঁঠালত থকা ছডিয়াম আৰু পটাছিয়ামে শৰীৰৰ ইলেক্ট্ৰলাইটৰ ভাৰসাম্য ৰক্ষা কৰে, যিয়ে উচ্চ ৰক্তচাপ আৰু হৃদযন্ত্ৰকো সুস্থ ৰাখে। কঁঠালত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিয়ে পাচনত সহায় কৰে, পেট পৰিষ্কাৰ কৰি ৰাখে আৰু কোষ্ঠকাঠিন্য দূৰ কৰে। কঁঠালত কোনো ধৰণৰ ক্ষতিকাৰক কলেষ্ট্ৰল নাথাকে আৰু ইয়াত ক্ষতিকাৰক চৰ্বি কম, গতিকে ওজন বৃদ্ধিৰ আশংকা কম। কঁঠাল খালে শৰীৰৰ নাৰ্ভাছনেছ আৰু বদহজম হ্ৰাস কৰাটো উল্লেখযোগ্য ভূমিকা পালন কৰে। স্তন্যপায়ী মাতৃয়ে সতেজ পকা কঁঠাল খাই গাখীৰৰ যোগান বৃদ্ধি কৰিব পাৰে। এতিয়া আহক জানো কঁঠাল খালে কি কি অসুবিধা হ'ব পাৰে। যদিও কঁঠালত গ্লাইচেমিক ইনডেক্স কম, বেছি পৰিমাণে খালে ৰক্তত শৰ্কৰা বৃদ্ধি হ'ব পাৰে। কেতিয়াবা কঁঠাল খালে এলাৰ্জি, গাৰ খজুৱতি, গা ফুলি যোৱা আদিৰ সমস্যা হ'ব পাৰে। তদুপৰি সোৱাদ পাই ভীমৰ দৰে বেছিকৈ খালে গেছ, বদহজম, ডায়েৰিয়াও হ'ব পাৰে, যিটো সকলো খাদ্যৰ ক্ষেত্ৰতে স্বাভাৱিক। গৰ্ভাৱস্থাত বেছি খালে পেটত গেছৰ সমস্যা হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত গৰ্ভৱতীসকলে সাৱধানে খোৱা উচিত। বন্ধুসকল, মুঠতে ক'বলৈ গ'লে পকা আৰু কেঁচা কঁঠাল দুয়োটাই অত্যন্ত পুষ্টিকৰ খাদ্য। ই শৰীৰক শক্তি দিয়ে, হৃদযন্ত্ৰ সুস্থ ৰাখে, চকু, ছাল, চুলি আৰু হাড়ৰ স্বাস্থ্য উন্নত কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। কিন্তু যিকোনো খাদ্যৰ দৰে কঁঠালো সীমিত পৰিমাণে খোৱাটো উত্তম। আপুনি কঁঠাল খাই ভাল পায়নে? পকা নে কেঁচা কঁঠাল খাই ভাল পোৱা? কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।